কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি রাম রাম প্রহ্লাদে ভকতি করে পঞ্চবরী হতে ভক্তি তত্ত্ব জ্ঞান পাইলে মাতৃৰ গৰ্ভতে হিৰণ্যকশিপু পিতৃ বিহিলে কটনা শাস্তি লোভিলে কৰুণা হৰি ভকতিৰ বলতে দেৱ হৰি নৃসিংহ মুৰাৰী প্ৰহ্লাদক ৰাখিলা সংকট কালত হিৰণ্যকশিপুক মাৰি কৃষ্ণ প্রহ্লাদক রাখিলা সংকট কালত হিৰণ্যকশিপুক মাৰি রাম রাম কৃষ্ণ এরা গুরু মুখে পুত্র কথা শুনি দৈত্য রায় প্রহ্লাদক মারিবে ক চিন্তিলে উপায় বৈদ্য ভূমি খণ্ডে কাটোৱা লগনক আনিলে মতাই ও মাৰিবাক লাগি পুত্ৰ দিলন্ত
পঠাই দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে, তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। হে ৰাম ৰাম। দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে, কৃষ্ণ তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। হে ৰাম ৰাম। সাগৰতে লাইলে তাংক সৰ্পে উদং খাইলে, অগ্নিৰ মাজত প্ৰহ্লাদে প্ৰভুক আৰাধিলে। হে ৰাম ৰাম। দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে, কৃষ্ণ তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। বান্ধৱ কৃষ্ণ হৰি বল। বিষ্ণু ভকতক বধে সাধ্য আছে কাৰ, শুনি সৰ্বজন নামৰ মহিমাও পাৰ। কৃষ্ণ যিকোনো উপায়ে পুত্ৰক বধিব নোৱাৰি দৈত্যেন্দ্ৰৰ আগে কথা কহিলা বিবৰি। কৃষ্ণ কৃষ্ণ এৰা হিৰণ্যকশিপু বোলে প্ৰহ্লাদক চাই, প্ৰহ্লাদক চাই ক'ত আছে তোৰ হৰি দে দেখো। প্ৰহ্লাদে বুলন্ত পিতা শুনানিস্থ কৰি সমস্ত জগতে ব্যাপী আছে দেৱ হৰি। ৰাম ৰাম। প্ৰহ্লাদে বুলন্ত পিতা শুনানিস্থ কৰি ৰাম ৰাম। জগতে ব্যাপী আছে দেৱ হৰি। হে ৰাম ৰাম। শুনা শুনা পিতা মোৰ কওঁ স্বৰূপত, বিচাৰিলে পাবা হৰি স্ফটিক স্তম্ভত। হে ৰাম ৰাম। প্ৰহ্লাদে বুলন্ত পিতা শুনানিস্থ কৰি কৃষ্ণ জগতে ব্যাপী আছে দেৱ হৰি। বান্ধৱ কৃষ্ণ হৰি বল। প্ৰহ্লাদ বচন শুনি জ্বলিল ক্ৰোধৰ অগ্নি, মহাক্ৰোধে দৈত্য মুষ্টি কৰিলে প্ৰহাৰ। কৃষ্ণ এৰা ভকতৰ বাক্য ৰাখি স্ফটিক স্তম্ভত আঁকি নৰসিংহ ৰূপে হৰি ভৈলাই অৱতাৰ। হৰিত শৰণ লোৱা, হৰি গুণ চৰিত্ৰ গোৱা, সংকটৰ কালে ভকতিৰ বলে প্ৰহ্লাদে তৰিলে চোৱা। যিটো হৰি নাম লয় তাৰ কিছু নাহি ভয়, হৃদয়তে থাকি হৰি সুখ কৰে নিৰাময়।
অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পকিলো হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে মোক ৰক্ষা কৰিও চৰণে নামৰ দশ অপৰাধৰ মৰিষণ হ'ব লাগে এইখিনি প্ৰাৰ্থনা অ হৰি